welcome back to my YouTube channel Devati Tasty Vlog and Vlog এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেডস্টো আজি এটা ইটা ফেক্টৰীলৈ গৈ আছোঁ, যিটোত অকল আপোনালোকে ইটাই নহয় বিভিন্ন ধৰণৰ পকা বস্তু দেখা পাবলৈ পাব। বলক তেনেহ'লে এতিয়া আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া আমি আহি পাই গ'লোহি। এয়া চাওক ইটা, যিটো আমি ঘৰ বনাওঁতে ব্যৱহাৰ কৰা হয়, ফিনিচিং ইটা। এয়া চাওক, তাৰ পিছফালে আছে অফিচ। এখন ঠেলা নিচিনা গাড়ীত ইয়াত ইটাবোৰ আনি জপা হয়। এয়া চাওক জাপি আছে। এইটো চাওক মেচিনটো ইয়াৰ পৰা অনা হয় ইটা। এয়া চাওক, এইটো হৈছে চৌকাঠৰ মেচিন। ইয়াত বিভিন্ন ষ্টাইলৰ পোৱা যায় চৌকাঠ, দৰ্জা আৰু খিৰিকী ইয়াত পোৱা যায় চৌকাঠ। এইটো হৈছে ভাইব্ৰেশ্যন মেচিন। ইয়াত চৌকাঠবোৰ মজবুত হ'বলৈ ইয়াত এইটো ভাইব্ৰেশ্যন দিয়া হয়। এইটো চৌকাঠৰ টেংকি। ইয়াত চৌকাঠবোৰ বনাই 15 দিনলৈকে ডুবাই ৰখা হয়। ইয়াত ডুবাই ৰাখিলে পানী খাবলৈ পালে বস্তুটো ভাল হয়, ফিনিচিংটো ভাল হয়। এয়া এইটো টেংকিটো ডুবাই ৰাখিছে ধুনীয়াকৈ। এইবোৰ চাওক, চিম্পুল ষ্টাইলত কালি বনোৱাখিনি এয়া উলিয়াইছে। এয়া ফৰ্মা হয়। এয়া চাওক, এইবিলাক ওপৰত ফৰ্মা আছে। ওপৰত ৰঙা ৰঙাখিনি এইখিনি হৈছে গুটকা ফৰ্মা, যিবোৰ RCC ঘৰ বনাওঁতে ব্যৱহাৰ কৰা হয়। গুটকা তাৰ ফৰ্মা, প্লাষ্টিকৰ ফৰ্মা। এয়া হৈছে জালি, চৌকাঠত লোহাৰ দিয়া হয়। লোহাৰ এয়া চাওক, জালি কাটি কাটি দিয়া হয়। ওচৰৰ পৰা দেখাইছে চাওক, 4ডলীয়া 5ডলি মানে বনোৱা হৈছে। এইটো বগা বগা, এইটো কব্জাৰ কাৰণে ৰখা হৈছে। এয়া জালি ফিটিং কৰি থৈছে। এয়া হৈছে বাউণ্ডৰী ৱাল, এইবিলাক বাউণ্ডৰী ৱাল। এয়া চাওক, ধুনীয়া ষ্টাইলৰ বাউণ্ডৰী ৱাল। ইয়াত চব কাম কৰোঁতে এয়া চাওক, ফলাশীল এইটো ব্যৱহাৰ কৰা হয়। এইটো চাওক, ঘৰৰ ইটা বনোৱা আৰু ৰাস্তাৰ ব্লক ইটা বনোৱা মেচিন। এয়া চাওক, প্লেটত 4টাকৈ ওলাই আহিছে এটা, এখন প্লেটত ইটা। এইটো চাওক মেচিনটো। এয়া চাব, প্লেট ওলাই আহিব এতিয়া। এয়া ওলাই আহিছে। এয়া ইটা বনাইছে এতিয়া। এয়া চাওক, বিশ্বকৰ্মাৰ মূৰ্তি। ইয়াত বিশ্বকৰ্মা পূজা বহুত ডাঙৰকৈ পতা হয়। এয়া চাওক চিমেণ্ট, ইয়াত ডালমিয়া চিমেণ্ট ব্যৱহাৰ কৰা হয়। DSP ডালমিয়া। এয়া চাওক, এই মেচিনটোৱে এটা ইটাত 3000 মেগাৱাটৰ চাপ দিয়ে, যাতে ইটাটো একো নহয়। আৰু ব্লক ইটাত বহুত চাপৰ প্ৰয়োজন হয়, গতিকে ইয়াত এটা ইটাত 3000 মেগাৱাটৰ চাপ প্ৰয়োগ কৰা হয়, যাতে ইটাটো ভাল হৈ থাকে, একো নহয় সহজে। এয়া চাওক, ইটাবোৰ জাপি থোৱা হৈছে। এইটো চাওক, ইয়াদি মছলাটো একেবাৰে ওপৰতে গৈ থাকে। একেবাৰে ওপৰত যিটো মেচিনলৈ এই ফিটা দিলে ছাপ্লাই দিয়ে। এইটো হৈছে মিক্সাৰ মেচিন। এই মেচিনটোৱে মছলাটো ভালদৰে মিহলাই দিয়ে। এয়া চাওক, ধুনীয়াকৈ ঘূৰি আছে। এয়া ঠেলাৰ নিচিনা গাড়ীখন লোড কৰি থকা হৈছে। এয়া চাওক, ৰাস্তাৰ ব্লক ইটা আৰু এয়া ফিনিচিং ইটা জাপি আছে। এয়া চাওক, পৰিৱেশটো মই ভালকৈ দেখুৱাই দিছোঁ। ইয়াত ইটা আৰু চৌকাঠৰ লগতে ভেণ্টিলেটৰ আৰু ৰেলিং পোছো বনোৱা হয়। এয়া চাওক, এয়া চাওক, চিম্পুল ষ্টাইলৰ চৌকাঠ এইবোৰ। এয়া ফুল কটা। ইয়াত বিভিন্ন ধৰণৰ পকা বস্তু পোৱা যায়, চৌকাঠ, ইটা, ভেণ্টিলেটৰ, ৰেলিং পোষ্ট আৰু এটা মেচিন আহি আছে। সেইটো হৈছে প্লাইবৰ্ডৰ দৰ্জা মেচিন। আপোনালোকে ইয়াৰ পৰা বস্তু কিনিব পাৰিব। ইয়াত দামো বৰ বেছি নহয়। মই ভিডিঅ'টোৰ শেষত এড্ৰেছটো দি দিম। এইটো আহি গ'ল ডাঙৰ ইটা। ইয়াত এনেই যিটো ইটা 4টা সমানে এটা ইটা। এয়া চাওক, এয়া চাওক, বেলেগ ষ্টাইলৰ বাউণ্ডৰী ৱাল। একেবাৰে ওপৰত চলা বিচনাৰ নিচিনা চলা, একেবাৰে ওপৰত লগোৱা হয়। মই আপোনালোকক দেখুৱাম এতিয়া। এয়া চাওক, ফিটিং কৰি থোৱা বাউণ্ডৰী ৱাল। ইমান ভাল লাগিছে, ৰং কৰি দিলে আৰু ভাল লাগিব। আপোনালোকে ইয়াৰ পৰা বস্তু কিনিব পাৰিব।
মোৰ ভিডিঅ'টো আজি ভাল লাগিলে যদি তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটোৱে আছিল আজি ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক কৰি দিব। এতিয়া মই ঘৰলৈ আহি আছোঁ। কমেণ্ট কৰি দিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। মই এতিয়া ঘৰলৈ আহি আছোঁ। মোৰ বাওঁহাতে আছে সেইখন চাওক সোৱণশিৰি নদী। তাৰ ভিডিঅ' আপোনালোকক বেলেগ এদিনা দিম।